আজিৰ দিনটোত কষ্ট কৰিলে কালিৰ দিনটো খুবেই ধুনীয়া হ'ব। সো সেইকাৰণে আপোনাৰ যিটো সপোন আছে, আপোনাৰ যিটো ড্ৰিম আছে, আপোনাৰ যিটো গ'ল আছে, আপোনাৰ যিটো মটিভ আছে, সেই বস্তুৰ ওপৰত কাম কৰা আৰম্ভ কৰক। আপোনাৰ গ'লটোক বেছিকৈ প্ৰাধান্য দিয়ক। কাৰণ গাইজ, শুই বহি সকলোৱে কটাব পাৰে, কিন্তু যিবিলাক তাৰ এক্সেপশ্যন হয় সেইবিলাক এই পৃথিৱীত এক্সাম্পল হৈ ৰয়। সো সেইকাৰণে জীৱনটো অতি সহজ নহয়। কিবা এটা পাবলৈ কিবা এটা চেক্ৰিফাইচ খুবেই জৰুৰী, আৰু সেইকাৰণে জীৱনটোক অলপ জ্বলাওকচোন, পিছত পোহৰ দেখা পাব। তো স্বাগতম সকলোকে, মই দিলদাৰ আৰু আপুনি চাইছে ষ্টুডিঅ' ৰক্স আছামিজ। গাইজ, সচৰাচৰ এটা প্ৰশ্ন বহুত ষ্টুডেণ্টবিলাকে মোক সোধে যে পঢ়িবলৈ গ'লে টোপনি আহে, মানে ভালদৰে পঢ়িব নোৱাৰে, পঢ়াৰ সময়তেই টোপনি, যাৰ বাবে বহুতৰ বৰ্ড এক্সাম থাকে বা কম্পিটিটিভ এক্সামবিলাক থাকে, ভালদৰে ৰাতি নপঢ়াৰ কাৰণে, মানে পঢ়িব নোৱাৰাৰ কাৰণে, টোপনিৰ কাৰণে ৰিজাল্টবিলাক ভাল নহয়। চ' টোপনিটো এটা ভাল এটা মানে কি ক'ম, এটা বেয়া এটা ফেক্টৰ হৈ পৰিছে ষ্টুডেণ্টবিলাকৰ কাৰণে। চ' তাৰ সমাধান কি হ'ব পাৰে, আজি এই ভিডিঅ'টোত কিছু কথা ক'ম। চ' গাইজ, প্ৰথম এটা কথা কৈ লওঁ যে টোপনিটো হিউমেন বডিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। কাৰণ টোপনিৰ পৰা কি হয় যে আমাৰ বডিৰ যিবিলাক চেলছ আছে সেইবিলাক এক্টিভেট হয়। চ' এটা সুস্থ টোপনি মানে এটা পাৰ্টিকুলাৰ টাইম ডিচিপ্লিনৰ মাজত হোৱাটো খুবেই জৰুৰী। কাৰণ তাৰ পৰা আমাৰ কি হয় যে আমাৰ মাইণ্ডটো স্থিৰ থাকে, আমি শুদ্ধ চিন্তা কৰিব পাৰোঁ। এতিয়া মই পইণ্টটো লৈ আহোঁ যে প্ৰথম পইণ্টটো হৈছে যে চাইক'লজিকেল পইণ্ট দিছোঁ যে ছাপ'জ ৰাতি পঢ়িবলৈ গ'লে টোপনি আহে, আৰু তেতিয়া পঢ়াৰ সলনি যদি আপুনি এখন মুভি চাই বা এখন চিনেমাৰ আগত বহে, চাব গোটেই ৰাতি আপোনাৰ টোপনি নাহে, মানে টোপনি আপোনাৰ ফিলেই নহয়। কাৰণ সেইটোৱে মানে চাইক'লজিকেল এফেক্টটো তাতে আছে। কাৰণ কিয় জানেনে, কাৰণ আপুনি বস্তুটো এনজয় কৰি আছে, মুভিখন চাই এনজয় কৰি আছে, বা আপুনি যদি কলত কথা পাতে বা আপুনি যদি টিভি চাই, তেতিয়া চাব টোপনি নাহে, কিন্তু কিতাপ পঢ়িবলৈ গ'লে টোপনিটো আহে। চ' মেইন বস্তুটো হৈছে যে চেক্ৰিফাইচ কৰিব লাগিব, আৰু চেক্ৰিফাইচটো কিয় কৰিব লাগিব আপুনি নিজক সোধক যে হয় আই হেভ টু চেক্ৰিফাইচ। কাৰণ চেক্ৰিফাইচ চাওক যে আপোনাৰ কিবা এটা এক্সাম আছে পাৰ্টিকুলাৰ, সেই এক্সামটো ক্লিয়াৰ কৰিব লাগে লাইফত। মানে যদি কিবা এটা মটিভ আপোনাৰ আছে, তাৰ কাৰণেতো চেক্ৰিফাইচ কৰিবই লাগিব। চ' আপুনি সেই বস্তুটোক মানে টোপনিটোক আপুনি যেতিয়া মানে ভালদৰে ল'ব যে মই কিয় টোপনিটো চেক্ৰিফাইচ কৰিম, কাৰণ মোক কিবা এটা পাব লাগে, মানে আগত কিবা এটা এক্সাম আছে, কম্পিটিটিভ এক্সাম আছে, কিবা আছে যিটোত মোৰ এটা ভাল ৰিজাল্ট এটা মানে পাব লাগে। চ' তাৰ কাৰণে মোৰ এই চেক্ৰিফাইচটো কৰিব লাগে, আৰু সেইটো আপুনি ডেডিকেটেডলি আপুনি ফিল কৰিব লাগিব। তো সেই চেক্ৰিফাইচটো আপুনি কৰিবই লাগিব, কাৰণ আপোনাৰ মটিভ, আপোনাৰ গ'লটো যিটো আছে সেইটো ৰিচ কৰিবলৈ আপুনি চেক্ৰিফাইচটো কৰা খুবেই জৰুৰী। তাৰ লগত আৰু এটা বস্তু আপুনি ভাবিব পাৰে যে মানে কি টোপনিটো কি হয় যেতিয়া পঢ়িবলৈ গ'লে অফক'ৰ্ছ আপুনি ব'ৰ ফিল কৰে, আপুনি এনজয় নকৰে পঢ়াটোক, সেইকাৰণে আহে। চ' মই কৈছোঁ যে আপোনাৰ যিটো মটিভ আছে সেইটো মানে আওৰাই থাকক যে মোৰ এই বস্তুটো আগত আছে, সেইটো পাব লাগিব। আৰু তাৰ উপৰিও যদি নহয়, তেতিয়াহ'লে আপুনি কৰিব পাৰে, মানে আপুনি এনেদৰে ভাবিব পাৰে টোপনিটোক এটা মানে নিগেটিভ এনাৰ্জি, মানে আপোনাৰ শত্ৰু বুলি ভাবিব পাৰে যে পঢ়িবলৈ গ'লে এইটো আহে, মানে আপোনাৰ ভাবিলেই হ'ল, বাট জাষ্ট কাৰণ তাৰ পৰা সমাধানটো লাগে। সমাধান এইটোৱে যে আমাক পঢ়িব লাগে, টোপনিটো মানে এৰাই পেলাই। চ' তাৰ কাৰণে আপুনি ভাবিব পাৰে যে এইটো এটা নিগেটিভ এনাৰ্জি, নিগেটিভ মানে শত্ৰুৰ দৰে, মোৰ এইটো শত্ৰু হয় টোপনি। চ' আপুনি তাৰ লগত যুদ্ধ কৰিব লাগিব। আপুনি এদিন, দুদিন, তিনিদিন যেতিয়া মানে টোপনিটোৰ মানে এগেইনষ্টত থাকিব, তেতিয়া চাব 4 দিনৰ মাজত টোপনিটো আপোনাৰ নাইকিয়াই হৈ যাব। মানে এটা নিৰ্দিষ্ট সময়ত যেতিয়া আপুনি ৰাতি পঢ়ে, সেই সময়টোলৈ আপোনাৰ টোপনি কোনো ফিল নাহে, টোপনি নাহে। ক'ত যাব টোপনি আপুনি ক'ব নোৱাৰে। চ' আপুনি যদি চান্স দি থাকে টোপনি আহি আছে, টোপনি গৈ আছে, তেতিয়াহ'লে অফক'ৰ্ছ নেগেটিভ এনাৰ্জিৰ শত্ৰুটো আপোনাক আৰু বেছি আগুৰি ধৰিব, ৰাইট? চ' সেই বস্তুটো হয়। মুঠৰ ওপৰত মোৰ চাইক'লজিকেল মানে ফেক্টটো এইটোৱেই যে আপোনাৰ মটিভটোত বেছি গুৰুত্ব দিয়ক, আপোনাৰ যিটো গ'ল আছে সেইটো আওৰাই থাকক, যাতে মানে টোপনি কিয় যিকোনো বস্তুৱে যাতে আপোনাক এফেক্ট কৰিব নোৱাৰে। চ' সেইটো হৈছে মানে ফাৰ্ষ্ট পইণ্ট। আৰু ছেকেণ্ড পইণ্টটো হৈছে চাইণ্টিফিক। আৰু চাইণ্টিফিক পইণ্টটো এইটো হয় যে টোপনি বেছিকেলি কিয় আহে, চাওক আমি যিটো ডাইট আছে, আপুনি খানাটো মানে কম খাব লাগিব, ৰাতিৰ খানা বা দিনতো যেতিয়াই খায়। কাৰণ চাওক যেতিয়া বেছি খানা আমি একেলগে বেছি খাই দিওঁ, কি হয় যে আমাৰ যিটো বডিৰ ব্লাড চাৰ্কুলেশ্যন, আমি যিটো মানে ব্ৰেথিঙত যিটো অক্সিজেনটো লওঁ, আমি বেছি খানা খালে আমাৰ ষ্টমাকত অক্সিজেনৰ পৰিমাণ বেছি হৈ যায়, আমাৰ মাইণ্ডত অক্সিজেন নাথাকে, মানে ব্ৰেইনত অক্সিজেনটো কম থাকে। চ' অক্সিজেন যেতিয়া ব্ৰেইনত কম থাকে, তেতিয়া অট'মেটিক আপুনি ব'ৰ ফিল কৰিব, আপুনি টায়াৰ্ড ফিল কৰিব। তো তাৰ বাবে টোপনিটো অহাটো স্বাভাৱিক হয়। চ' আপুনি খানা খাওক কম কৰি, বেছি মানে কম কৰি
আপুনি পাৰ্চ কৰি 2-3 টাইমত খাব পাৰে কিন্তু একেলগে বেছি খানা নাখাব সো এইটো হৈছে এটা পইণ্ট আৰু সেকেন্ড পইণ্টটো হৈছে যে গাইজ টোপনি কিয় হয় যে ব্লাড সাৰ্কুলেশ্যনটো আমাৰ কি হয় যে বডিৰ স্লো হৈ যায় স্লো হোৱাৰ কাৰণে আমাৰ টোপনিটো বেছি হয় তো আপুনি কি কৰিব পাৰে পঢ়াৰ সময়তে সাপোজ 1 ঘণ্টা পঢ়িলে টোপনি ফিল হৈ আছে আপুনি অলপ ওলাই গৈ অলপ পুশ আপ মাৰিব পাৰে বা এনেই কিবা ডেন্স বা কিবা মানে যাতে বডিটো আমাৰ সেলবিলাক এক্টিভেট হৈ যায় সেইটো কৰিব পাৰে পুশ আপ কৰিলে অটোমেটিক আপোনাৰ টোপনি নেক্সট 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে নাইকিয়া হৈ যায় আৰু কি কৰিব পাৰে যে টোপনিৰ কাৰণে বেসিক্যালি আপুনি ঘনাই ঘনাই মুখটো ধুব পাৰে কাৰণ যেতিয়া পানীবিলাক আমি মুখত ইউজ কৰো তেতিয়া কি হয় যে আমাৰ সেলস বিলাক যেতিয়া আমাৰ মানে ফেস সেলস বিলাক কি হয় এক্টিভেট হৈ যায় যাৰ বাবে আপুনি ফ্ৰেশ ফিল কৰিব টোপনিটো নাইকিয়া হৈ যায় সো এইবিলাক সাইন্টিফিক ৰিজন হয় গাইস সো এইখিনি কৰিব আপুনি টোপনিটো নাইকিয়া কৰিব লাগিব কিন্তু সাইকোলজিক্যাল ফ্যাক্টৰটো মেইন হয় যে আপুনি কি বিচাৰে আৰু কেতিয়া বিচাৰে কাৰণ দেয়াৰ ইজ এ লিমিটেড স্পান অফ টাইম সো সেই সময়টোত আপোনাক কিবা কৰিব লাগে কাৰণ টোপনিয়ে মানুহক খাই দিয়ে কাৰণ আপুনি যিমানে মানে টোপনি কি কয় যে আপুনি মানে কবলত পৰে কি মানে হেইটো আৰু যেটো মানে টোপনি আহি আছে খুই গৈ আছে টোপনি আহি আছে এইটো মানে কি কৰে লাইফৰ আপোনাৰ যেটো গোল আছে ন হেইটো ৰিচ কৰাৰ পৰা আপোনাক দূৰলৈ ঠেলি পঠায় সো সেই বস্তু আপুনি বুজি এতিয়াই নিজৰ হে বস্তুটো মানে কি কৰে যে ডিসিপ্লিনটো মেইনটেইন কৰক আৰু এটা আহে গাইস সাইন্টিফিক ৰিজনত আৰু এটা কাৰণ মই কম যেটো হৈছে যে আপুনি এটা মানে ৰাতি কি কৰিব এটা নিৰ্দিষ্ট সময় আপুনি নিৰ্বাচন কৰি লওক নিৰ্দিষ্ট সময়ৰ পৰা নিৰ্দিষ্ট সময়লৈকে মানে আজি যে সাপোজ আজি 1টা বজাত হৈছো কালি আকৌ 9টা বজাত কালি 10টা বজাত তেনেকুৱা নহয় এটা সাপোজ মোৰ 11 to 6 o'clock or 12 to 5 o'clock 12 to 7 o'clock তেনেকুৱা এটা নিৰ্দিষ্ট টাইম যেটো সময় মোৰ টোপনি যোৱাৰ সময় তেতিয়া হলে মানে পাৰ্টিকুলাৰ এটা সময় যদি আপুনি হয় তেতিয়া হলে সাপোজ যে আপোনাৰ টোপনিটো দি তো গাইস আজি কষ্ট কৰক কালিৰ দিনটো নিশ্চয় ভাল হ'ব কাৰণ শুই বহি সকলোৱে কটাব পাৰে গতিকে আপুনি অলপ এক্সেপশন হ'ব লাগিব তেতিয়া কিবা এটা বস্তু পাব লাইফত যেটো ড্ৰিম আছে হেতুক প্ৰাধান্য দিয়ক বেছি হেতুক প্ৰিফাৰেন্স দিয়ক আৰু তেতিয়াই চাব যে আপোনাৰ ড্ৰিমছ বিলাকে আপোনাক অনবৰতে আপোনাৰ মাইন্ডত মানে ক্ৰিয়া কৰি থাকিব যাৰ ফলত টোপনি এইবিলাক কিমান দূৰত যাব আপুনি নিজেও আইডিয়া কৰিব নোৱাৰে সো আপোনাৰ সপোনটোক আপোনাৰ ড্ৰিমটোক আপোনাৰ গোলটোক আপোনাৰ মোটিভটোক প্ৰথমে প্ৰাধান্য দিয়ক আৰু তেতিয়া চাব যে সকলো ঠিক হৈ যাব সো আজিৰ দিনটোত কষ্ট কৰক কালিৰ দিন নিশ্চয় ভাল হ'ব তো গাইস আজিলৈ ইমানেই চেনেলত যদি নতুন তেতিয়াহলে সাবস্ক্ৰাইব কৰক লাইক কৰক এণ্ড শ্বেয়াৰ কৰক